নাজিৰালৈ নাযাব, গ'লে বমি হ'ব। এয়া স্বচ্ছ ভাৰতৰ অস্বচ্ছ নমুনা। এইখন বেনাৰ আৰু তাৰ তলতেই জাবৰৰ বৃহৎ দম। যেন পৌৰসভাই জাবৰ পেলাইয়ে পুতিব বিচাৰিছে এইখন নদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশতে স্বচ্ছ ভাৰত আৰু স্বচ্ছ দেশৰ বেনাৰ ছাইনবোৰ্ড লগাই থকাৰ সময়তে নাজিৰা সমজিলাত এই স্বাগতম ছাইনবোৰ্ডৰ তলতেই জাবৰৰ বৃহৎ দম। ঐতিহাসিক দুধৰ আলিৰ কাষত আৰু নাজিৰা দিখৌ দলঙৰ কাষতেই নাজিৰা পৌৰসভাই পেলাইছে দমে দমে জাবৰ। কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। পয়া লগা অৱস্থাত নাজিৰা পৌৰ নিগম। জাবৰৰ গেলা গেলা গোন্ধত বিপাঙত জনতা। আপুনি নাজিৰাত এতিয়া সোমালেই পাব ভেকুতা ভেকুত গোন্ধ। এই পথটোৱেদি আহোঁতে পথাচাৰীয়ে নাকে মুখে বান্ধি আহিবলগীয়া হৈছে কাপোৰ, কিয়নো নাজিৰা পৌৰসভাই পেলোৱা এই গেলা পচা জাবৰৰ দমৰ পৰা অহৰহ ওলাইছে অত্যাধিক দুৰ্গন্ধ। মই এইটোৱে ক'ব বিচাৰোঁ নাজিৰাৰ স্থায়ী বাসিন্দা হিচাপে, নাজিৰালৈ যেতিয়া আমি সোমাই আহোঁ নাইবা বিভিন্ন পৰ্যটকসকল আহে, ওচৰতে কাৰেংঘৰটো আছে বা এইফালে যি চৰাইদেউলৈ যাবলৈ অহা সুবিধাখিনি আছে, মূল পথ হয় এইটো, শিৱসাগৰ জিলাৰ এটা মূল অংশ। সোমাই আহোঁতে কি হয় মানে গেলা গোন্ধ, আৰু গাড়ীত গ'লেও গাড়ীখন শ্ল' কৰিবলগীয়া হয়, যিহেতু ৰাস্তাও বহুত বেয়া। ৰাস্তা বেয়াৰ কাৰণে তাত গাড়ীখন শ্ল' কৰিলে তাত ৰখি থাকিব নোৱাৰি। আপোনালোকে 5 মিনিট সময়ো তাত মানে ৰখিব নোৱাৰে। ৰখিলেই তাত মানে বহুত বেয়া গোন্ধ ওলায়, বিভিন্ন বেমাৰ হোৱাৰ ইয়াৰ সম্ভাৱনা থাকে। গতিকে এইটোৱে ক'ম, প্ৰশাসন নাইবা কাৰ আণ্ডাৰত এইটো কেনেকৈ কি চলিছে এই বিষয়ে আমিতো সবিশেষ নাজানিম। গতিকে আপোনালোকে চৰকাৰ হওক নাইবা পৌৰসভাৰ আণ্ডাৰত কাৰ কি চলি আছে, তেওঁলোকে এইটো বস্তুৰ ওপৰত অকণমান ব্যৱস্থা ল'ব লাগে ভালকৈ। উল্লেখনীয়, এই জাবৰৰ দমৰ কাষতেই অৱস্থিত এখন জুনিয়ৰ কলেজ। জাবৰৰ গেলা গোন্ধত শিক্ষা গ্ৰহণতো বাধাৰ সন্মুখীন হৈ পৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকল। আমাৰ নাজিৰা নগৰলৈ সোমাই অহা পথটোতে যি দুৰ্গন্ধময় পৰিৱেশৰ সৃষ্টি হৈছে জাবৰ জোথৰ পেলোৱাৰ বাবে, তাৰ বাবে আমাৰ ব্ৰহ্মপুত্ৰ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো পঢ়া পৰিৱেশ সেইটো বিনষ্ট হোৱা দেখিবলৈ পোৱা গৈছে। ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যজনিত অসুবিধাৰো সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সেইবাবে প্ৰশাসনক অনুৰোধ জনাওঁ যে এই জাবৰ জোথৰখিনি ইয়াৰ পৰা সোনকালে আন ঠাইলৈ যেন স্থানান্তৰিত কৰে। যিহেতু দিখৌ দলঙৰ নিচেই কাষতে নিৰ্মীয়মান আহোম স্বৰ্গদেউ চুকাফাৰ মূৰ্তি, আৰু সেই মূৰ্তি নিৰীক্ষণৰ বাবে কিছুদিনৰ পিছতে আহিব দেশী বিদেশী পৰ্যটক। নাজিৰাৰ স্থানীয় ৰাইজ আৰু দল সংগঠনে বাৰম্বাৰ আবেদন কৰি অহাৰ পাছতো আজি কোপতি কোনো পদক্ষেপ গ্ৰহণ নকৰিলে নাজিৰাৰ বিভাগীয় কৰ্তৃপক্ষই। স্বচ্ছ ভাৰত অভিযান হিচাপে এটা অভিযান কৰিছিলে, যাতে সমগ্ৰ দেশখনত যিবোৰ আৱৰ্জনা আছে যাতে সুন্দৰকৈ পৰিষ্কাৰ পৰিচ্ছন্ন থাকক। সকলো নগৰ গাঁও সকলো যাতে স্বচ্ছ ভাৰত অভিযানৰ যোগেদি এখন ধুনীয়া এখন ভাৰত নৱনিৰ্মাণ ভাৰত এখন গঠন হওক, তাৰে প্ৰধানমন্ত্ৰী মহোদয়ে তেওঁ এটা পদক্ষেপ হাতত লৈছিল। দেখা গৈছে যে আমি নাজিৰা যি পৌৰসভাৰ অধীনত যিসমূহ জাবৰ জোথৰ যিমানবোৰ আৱৰ্জনা আছে, আৰু নাজিৰাৰ দিখৌ দলং শিমলুগুৰিৰ পৰা যেতিয়া আহিব, নাজিৰা সোমোৱা একদম সন্মুখতে নাজিৰালৈ স্বাগতম বুলি আছে, আৰু স্বাগতম জনাইছে কিহে, মস্ত গেলা গেলা পচা যি বিভিন্ন ধৰণৰ জাবৰ জোথৰ আৱৰ্জনা আৰু অসহ্য গোন্ধ। এই ঠাইডোখৰ পাৰ হ'বলৈ হ'লে কোনোবা মানুহে নাকত ৰুমাল বান্ধিব লাগিব, বিভিন্ন ধৰণৰ কাপোৰ দি বা মুখত হাত দি যাব লাগিব, এনেকুৱা এটা অৱস্থা। এতিয়া মই আপোনালোকক বক্তব্য দি আছোঁ, কিন্তু ময়ো অসহ্য গোন্ধ থাকিব পৰা অৱস্থা নাই। বৰ্তমান নাজিৰাৰ স্থানীয় ৰাইজৰ লগতে দল সংগঠনে দাবী উত্থাপন কৰিছে যে অতি শীঘ্ৰে এই স্থানৰ পৰা জাবৰৰ দম আঁতৰাই পৰিষ্কাৰ পৰিচ্ছন্ন কৰি তুলিবলৈ। নিউজ ডেস্ক ৰিপৰ্ট, অসম স্পন্দন।